পৃথিৱীৰ আটাইতকৈ এক্সপেন্সিভ কমপ্লিমেণ্ট হ'ল যেতিয়া কোনোবাই কয় মই তেওঁক চিনি পাওঁ। তেওঁ সকলোৱে ভবাৰ দৰে নহয়। তেওঁ বহুত ভাল হৃদয়ৰ মানুহ। হাজাৰ ভুল বুজা মানুহৰ ভিৰৰ মাজত যেতিয়া কোনোবাই আমাৰ কাষত এনেকৈ থিয় হয়, আমাক ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰে, আমাক বিশ্বাস কৰে, এয়াই চাগে আটাইতকৈ ডাঙৰ কমপ্লিমেণ্ট। আৰু সেই মানুহবোৰেই আমাৰ জীৱনৰ বাবেও আটাইতকৈ ডাঙৰ উপহাৰ। প্ৰতিজন পুৰুষৰ এটা বিশেষ গুণ থাকে যে তেওঁলোকে য'ত আৰাম বা শান্তি অনুভৱ কৰে তালৈ গুচি যায়। য'ত কোনো শান্তি নাই তালৈ হাজাৰ আভিজাত্য সামগ্ৰীৰে ভৰপূৰ হৈ থাকিলেও তাত থাকিব নোৱাৰে। পুৰুষে বুজি পায় তেওঁৰ জীৱনৰ যাত্ৰাক কোনজন ব্যক্তি তেওঁলোকৰ বাবে, তেওঁলোকৰ মানসিক স্বাস্থ্যৰ বাবে উপযুক্ত। কিন্তু বেছিভাগ নাৰী এই ক্ষেত্ৰত বেলেগ হয়। নষ্ট হৈ পৰা বা অশান্ত সম্পৰ্কৰ পৰা এগৰাকী নাৰী সহজতে ওলাই আহিব নোৱাৰে। নাৰীয়ে ভাবে যে সকলো অস্বস্তিৰ সৈতে যুঁজিলে এদিন শান্তি আহিব। নাৰীয়ে বিষাক্ত সম্পৰ্কবোৰকো আৱেগিকভাৱে পৰিষ্কাৰ কৰিব বিচাৰে। নাৰীয়ে সুখক আপেক্ষিক বুলি জানিও সুখক ভ্ৰমৰ দৰে ধৰিব বিচাৰে। অপেক্ষা কৰি জীৱনৰ সময় নষ্ট কৰিব বিচাৰে। নিজৰ সত্তাক ধ্বংস কৰি পেলাব বিচাৰে। নিজৰ আৱেগ অনুভূতিত নিজৰ হাতেৰেই মুচি শেষ কৰি এটা বস্তুৰ দৰে এটা কঠিন সম্পৰ্কটো জীৱন পাৰ কৰি দিব পাৰে। যদি কোনোবাই আনটো মূৰৰ পৰা অভিমানত কয় ব্লক কৰি দিয়া বা কলটো কাটি দিয়ক, তেতিয়াও কেতিয়াও আপুনি ব্লক নকৰিব বা কলটো কেতিয়াও নাকাটিব। এই ব্লক কৰা বা কলটো কটাৰ অপশ্যন দুয়োজনৰে হাততে উপলব্ধ। যদি ইচ্ছা কৰে সেইজনে আপোনাক ব্লক কৰিব পাৰে। তেওঁ নাই বিচৰাৰ বাবেই তেওঁ কলটো কটা নাই। সেইজনে আচলতে বিচাৰে যে আপুনিও তেওঁক ব্লক নকৰাটো, কথা পতা বন্ধ নকৰাটো। যদি আপুনি কেতিয়াবা জীৱনত এনে পৰিস্থিতিত পৰে, তেতিয়া সেই মানুহবোৰক আপোনাৰ জীৱনৰ পৰা আঁতৰাই ঠেলি দিয়াৰ পৰিৱৰ্তে সদায় নিজৰ লগত ধৰি ৰাখক। এনে লোক সহজতে কোনোৱে নাপায়। ভাগ্যৰ প্ৰয়োজন হয় এনে এজন জীৱনত থকাৰ বাবে। যি পৰিস্থিতিৰে সন্মুখীন নহওক কিয় বা যি কাৰণেই নহওক কিয়, অত্যাধিক খঙৰ বশৱৰ্তী কেতিয়াও নহ'ব। অত্যাধিক চিন্তা নকৰিব। অত্যাধিক উত্তাল হৈ চিঞৰ বাখৰ কৰাতকৈ শান্তিৰে ধৈৰ্যৰে চিন্তা কৰি আলোচনা কৰিবলৈ শিকক। তাৰ পিছত কি কৰিব তাৰ সিদ্ধান্ত লওক। চিঞৰে চিঞৰক নাইকিয়া কৰিব নোৱাৰে। তাৰ বিপৰীতে মৌনতাই নাইকিয়া কৰিব পাৰে। অধৈৰ্যৰে লোৱা সিদ্ধান্তই আপোনাকেই কষ্ট দিব, আপোনাকেই দুখ দিব। কিন্তু ধৈৰ্য ধৰি শান্ত মনেৰে লোৱা সিদ্ধান্তই আপোনাক সুখ দিব, আপোনাক সফল কৰাত সহায় কৰিব। এটা কথা মনত ৰাখিব, যিসকল লোকে আপোনাৰ বেয়াটো কৰাৰ চিন্তা কৰে সেইসকলে আপোনাৰ বেয়াটো কৰিবই। আপুনি শুদ্ধ পথত থাকিলেও, আপুনি ভাল হ'লেও আপোনাৰ বেয়া কৰিবই। সেইবাবে শান্ত হৈ আনৰ কথা কৰ্মত গুৰুত্ব নিদি নিজৰ কৰিব লগা কাম কৰি যাওক। আনে কৰা বদনাম নিন্দাক লৈ ভাবি নাথাকিব, ভয় নকৰিব। সদায় মনত ৰাখিব, বদনাম সেইজনৰহে হয় যি জীয়াই আছে। মৃত্যুৰ পিছত আৰু সকলোৱে মাথো ভাল গুণবোৰকেই গায়। বেয়া কাম এটা ডাঙৰ হওক বা সৰু, প্ৰতিটো বেয়াই আমাৰ জীৱনৰ বাবে বিনাশৰ কাৰণ হৈ পৰে। কাৰণ এখন নাৱত যদি এটা বিন্ধা থাকে, নাৱৰ ভিতৰলৈ পানী সোমাবই। তাত বিন্ধাটো সৰু বা ডাঙৰ বুলি একো কথা নাই। এটা সময়ত নাওখন ডুবাবই। আপুনি জীৱনত লাগিলে প্ৰতিবাৰেই আনৰ পৰা ঠগ খাবলগীয়া পৰিস্থিতিৰ সন্মুখীন নহওক কিয়, কিন্তু আপুনি কেতিয়াও আনক নঠগিব। এটা কথা সদায় মনত ৰাখিব, যি আনৰ পৰা ঠগ প্ৰবঞ্চনা খায় সেইজনে এটা সময়ত নিজকে চম্ভালি ল'ব পাৰে, শক্তিশালী হোৱাত সহায় কৰে। কিন্তু যি আনক ঠগি ফুৰে সেইসকলে এটা সময়ত আনৰ পৰা ঠগি খোৱা প্ৰতিটো সুতে মূলে হেৰুৱাব লগা হয়।